তেতিয়াহে চোৱা এইকেইটা আমাৰ চেফ Hello everyone, welcome back to my channel once again. আশা কৰিছোঁ সকলোৰে ভালে। আজি আমি পিকনিক পাৰ্টি ওলাই আছোঁ আৰু ইয়াত মই দেখুৱাই দিছোঁ আমাৰ কোন কোন গৈছে। এফালে মই মাতিছোঁ অদিতিক আহা ভিডিঅ'ত উঠো বুলি, কিন্তু তাই ভাবিলে কি মই ফটো মাৰি আছোঁ বুলি। যেতিয়া ক'লে ভিডিঅ' কৰি আছোঁ বুলি তাই দৌৰি ওলাই গুচি গ'ল তাৰ পৰা। কামত বহুত এক্সপাৰ্ট হয় আৰু ভালে দেখুৱাই দিছে। আমি গৈ অলমষ্ট গৈ পাবলৈ হ'লোহি আৰু আমাৰ পিকনিক স্পটত। এই দেখিবই পাৰিছে কিমান কুঁৱলী পৰিছে নহয়। বহুত দেৰিলৈকে ৰ'দে দিয়া নাছিলে, ইমান ধুনীয়াকৈ কুঁৱলী পৰি আছে আৰু ইমান ঠাণ্ডা পৰিছে। আপোনালোকক মই দেখুৱাই আছোঁ আৰু আমাৰ পিকনিক স্পটত যেতিয়া পাম তেতিয়া মই আকৌ দেখুৱাই দি আছোঁ আপোনালোকক। চাই থাকিব ভিডিঅ'টো। এই হৈছে আমাৰ পিকনিক স্পট। চাবই পাৰিছে কিমান মানুহৰ ভিৰ হৈছে। আমাৰ ওচৰত পাজৰে কিমান মানুহ আছে আৰু ইমান কুঁৱলী পৰি আছে নহয়। আপোনালোকক মই দেখুৱাই আছোঁ আৰু এফালে ঝুলনাটোত মই অকণমান ঝুলি লৈছোঁ। ইমানখিনি মই ঝুলিব নাপালোঁ যদিও অলপমান সময় ঝুলিব পালোঁ। ভাল লাগিলে মোক বহুত আৰু আগলৈ ভিডিঅ'বোৰ চাই থাকিব আৰু। এতিয়া আমাৰ ব্ৰেকফাষ্টৰ টাইম হৈছে আৰু চাব আৰু বাকীকেইটা। গৰম লাগিছে ইমান, মোৰ গৰম লাগিছে দেখো। দেখালো আৰু এফালে আমাৰ ইয়াত দুলুমণি বা আৰু জেহেৰো চাহ বনোৱাত ব্যস্ত পুৰা আমাৰ ব্ৰেকফাষ্টৰ কাৰণে। আমি এতিয়া ব্ৰেকফাষ্ট খোৱাত ব্যস্ত। এতিয়া ঠাণ্ডা ঠাণ্ডা ইমান কুঁৱলী পৰি আছে, ৰ'দ ওলোৱাই নাই এতিয়ালৈকে। Hello guys. এইকেইটা আমাৰ চেফ আমাৰ চেফ কেইটা কাটি আছে। এইটো কমলা টেঙা আৰু এফালে আমি কমলা খাবলৈ ৰেডি কৰি আছোঁ।
ইমান ধুনীয়াকৈ কাটি আছে একদম পুৰা জোল ওলাই আছে কমলাটোৰ পৰা কি কাটি আছা এইটো আমাৰ মানে আমাৰ গাঁৱৰ ভাষাত কমলা বুলি কয় আৰু মানে ইংলিছত অৰেঞ্জ বুলি কয় এইটো মানে আমাৰ সেই হ'ব আৰু জলকীয়া ধনিয়া তাৰপিছত আমাৰ বাইদেৱে সুন্দৰকৈ কাটি আছে হা তাৰ লগত অকমান মানে হজমৰ মানে সকলোৱে গমে পায় ভিটামিন চি আছে ইয়াত আৰু এতিয়া কেইবাৰ চুব লাগিব সেইটো কৈ দিয়া কেইবাৰ চুব লাগিব মানে বেছিকৈ চুবাই কেনে খালে ভাল আৰু মোক এটা ফোন আহিছে হা অকমান ৰখিবা আমি এতিয়া আচলতে ব্যস্ত চব কামত লাগি আছোঁ এটা এটা কৰি কিনি দেখুৱাই আছোঁ আৰু আপোনালোকে চাব আৰু এনজয় কৰি থাকিবচোন ভিডিঅ'টো চাই কিনি ৰ'দটো ইমান দেৰিকৈ ওলাইছে আৰু ৰ'দটো দেৰিকৈ লোৱাৰ লগে লগে মানুহবোৰে নাৱত উঠিবলৈ লাগি গ'ল আৰু এফালে আমাৰ নাচনীকেইজনীয়ে নাচিবলৈ কাৰণে পূৰা ৰেডি কৰি আছে গান বজাবলৈ কাৰণে এফালে চাওক নাচিবলৈ ধৰিলেই আৰু এই চবে নাচিবলৈ ধৰিলে মইতো নাচিব নাজানোৱেই তথাপি এনেই অকণ ঘূৰি দিলোঁ আৰু লগতে অকণমান এনজয়মেণ্টটো কৰিলোঁ আৰু মানে বহুত ভাল লাগিলে যদিও নাচিব নাজানো বাকীবোৰৰ লগত এনেই ডান্স কৰি কিনি এনেই ভাল লাগিলে মোৰ এতিয়া পুৰা ৰ'দ ইমান ৰ'দ হৈছে নহয় ৰ'দত বহুত গৰমো লাগিছে আৰু এতিয়া ইয়াত মানুহবোৰো এটা এটাকৈ কৰি কিনি নাৱত উঠি কিনি যাবলৈ আছে আৰু বাকী আপোনালোকে চাব এনজয় কৰা ভিডিঅ'টো অলপ কেনেকুৱা হৈ আছে আৰু ইয়াত আমাৰ দুটা হিৰ' পুৰা নাচি আছে ধুনীয়াকৈ ইমান ধুনীয়াকৈ নাচি আছে নহয় ইমান নাচিব জানে আমি উঠিলোঁ নাৱত এতিয়া সেই ইমান ভাল লাগিছে নাৱত উঠি কিনি বহুত ভাল লাগিছে বাকীবোৰেদি উঠিলেই এতিয়া আমাৰ পাল আহিল কাৰণে আমি উঠিছোঁ এতিয়া ভাল লাগিছে আৰু আপোনালোকে চাওকচোন আমি এতিয়া নাৱত উঠিছোঁ বৰ ভাল লাগিছে চিনেৰীটো হয়নে নহয় নিতা কোৱা ভাল লাগিছে আৰু তুমি কোৱা কেনেকুৱা লাগিছে বহুত ভাল লাগিছে নাৱত উঠি খেলি আছে ইয়াত চকী খেল ময়ো খেলিছিলোঁ কিন্তু প্ৰথমতেই মই ওলাই পৰিলোঁ মানে সেইকাৰণে মইতো খেলিব নোৱাৰোঁ আৰু বাকীবোৰে খেলি আছে মই পূৰা ভিডিঅ' কৰিছোঁ তো আৰু আপোনালোকে চাব বহুত ভাল লাগিলে আৰু আমি এনেকুৱা এনজয় কৰিছোঁ মানে বহুত ভাল লাগিলে আৰু ইমান মানুহবোৰেও চাই আছে আমাৰ খেলটো ইয়াত আমাৰ এটা খাবলৈ ৰেডি আৰু আমাৰ সকলোৰে খোৱা বোৱা হ'ল আৰু বাকী মানুহবোৰো যাবলৈ ওলালে আৰু গধূলিও হ'ল তেতিয়া আমিও যাবগৈ লাগিব এতিয়া আমাৰ যোৱাৰ শেষত আমি একেবাৰে লাষ্টত এটা ষ্টেপ কৰি কিনি গ'লোঁ আমাৰ বাইদেউজনী আছিলে সেইটো আইডিয়াটো ষ্টেপ কৰি গ'লোঁ আৰু তাৰ পৰা আমি ষ্টেপটো কৰি কিনি লাহেকৈ আমি তাত ওলাই গ'লোগৈ আৰু তাত আমি ইমান এনজয় কৰিলোঁ নহয় আকৌ গাড়ীৰ ভিতৰতো পিকনিক পাৰ্টি মানতে শেষ বহুত ভাল লাগিলে গৈ কিনি আৰু বহুত এনজয়ো কৰিলোঁ আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে জনাবচোন কেনেকুৱা লাগিলে ভিডিঅ'টো চাই কিনি আৰু নতুনকৈ যদি কোনোবাই মোৰ চেনেললৈ আহিছে সকলোকে মই নমস্কাৰ আৰু ৱেলকাম আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব